আজিৰ পৰা অসমত কংগ্ৰেছৰ সংবিধান ৰচা যাত্ৰা দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকখনত নাজিৰা বিধানসভা সমষ্টিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত জয় বাপু জয় ভীম জয় সংবিধান শোভাযাত্ৰা শোভাযাত্ৰাত অংশগ্ৰহণ ভূপেন বৰা দেৱব্ৰত শইকীয়াৰ দেশৰ সংবিধানৰ প্ৰতি অহা ভাবুকি আৰু সদনৰ মজিয়াত গৃহমন্ত্ৰী অমিত শ্বাহে বাবা চাহেব আম্বেদকাৰক তুচ্ছ তাচ্ছিল্য কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ কংগ্ৰেছৰ সমগ্ৰ দেশৰ লগতে অসমতো আজিৰে পৰা কংগ্ৰেছে প্ৰতিখন জিলা সদৰ আৰু মহকুমাত এই কাৰ্যসূচী ৰূপায়ণ কৰিব শোভাযাত্ৰাৰ পূৰ্বে সভাত উপস্থিত সকলোকে সংবিধানৰ শপত বাক্য পাঠ কৰোৱাই ভূপেন বৰাই দেশৰ সংবিধানৰ গণতন্ত্ৰৰ প্ৰতি অহা ভাবুকিৰ বিৰুদ্ধে জনগণক একত্ৰিত আৰু জাগৃত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা বুলি মন্তব্য ভূপেন বৰাৰ সংবিধান প্ৰদত্ত আমাৰ যিখিনি মৌলিক অধিকাৰ এই মৌলিক অধিকাৰ বিজেপিয়ে আমাক খণ্ডন কৰিবলৈ চেষ্টা কৰিছে কাৰণ ইতিমধ্যে দেশবাসীয়ে দেখিছে যে পুলিচ কি ধৰণে বিজেপিৰ হাতিয়াৰত পৰিণত কৰা হৈছে CBI, ED, ইলেকশ্যন কমিশ্যন, জুডিচিয়াৰী এইবিলাক সংবিধান প্ৰদত্ত স্বতন্ত্ৰ অনুষ্ঠান এই অনুষ্ঠানবিলাকক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি বিৰোধী শক্তিবিলাকক নিষেধ কৰিবৰ কাৰণে ৰাইজৰ কণ্ঠক নাইকিয়া কৰিবৰ কাৰণে যি ধৰণৰ শক্তি প্ৰদৰ্শন কৰিছে সেইটো সংবিধান অৱমাননা বুজায় সেইকাৰণে আমি দেশবাসীক আমাৰ অসমবাসীক সংবিধানৰ গুৰুত্ব এতিয়া বহুতে কয় আমাৰ শাস্ত্ৰ বচাব লাগিব গীতা বচাব লাগিব কুৰাণ বচাব লাগিব জাতি বচাব লাগিব সকলো বাচি থাকিব যেতিয়া সংবিধানখন সুৰক্ষিত হৈ থাকিব গান্ধীজীৰ যিটো আদৰ্শ গান্ধীজীয়ে যি চেতনা দেখাইছিল আম্বেদকাৰ ডাঙৰীয়াই বিভিন্ন দেশ বিদেশৰ সংবিধানসমূহ অধ্যয়ন কৰি আটাইতকৈ শ্ৰেষ্ঠ যিখন সংবিধান আমাক দিছিল যিটো কাৰণে আজি ভাৰতবৰ্ষক বিশ্বজুৰি এখন সৰ্বশক্তিমান গণতন্ত্ৰ হিচাপে সন্মান আছে এই গণতান্ত্ৰিক প্ৰমূল্যক ধ্বংস কৰাৰ বিজেপিৰ যিটো ষড়যন্ত্ৰ তাৰ বিৰুদ্ধে আমি দেশৰ জনসাধাৰণক একত্ৰিত কৰিবৰ কাৰণে জাগ্ৰত কৰিবৰ কাৰণে আমি এই কাৰ্যসূচী লৈছোঁ আনহাতে কাইলৈ প্ৰদেশ কংগ্ৰেছৰ SC কোষৰ উদ্যোগত গুৱাহাটীত আৰম্ভ হ'ব সংবিধান ৰক্ষা কাৰ্যসূচী কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত অংশ ল'ব AICC আৰু APCCৰ কেইবাজনো নেতাই সংবিধান ৰক্ষক অভিযান এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হ'ল আমাৰ ৰাইজক আমি সংবিধানৰ প্ৰতি জাগৃত কৰা আৰু সংবিধানখন সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি সকলো আগবাঢ়ি আহিম উল্লেখ্য যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ উদ্যোগত যোৱা 3 জানুৱাৰীৰ পৰা দেশৰ ভিন্ন প্ৰান্তত জয় বাপু জয় ভীম জয় সংবিধান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে অহা 26 জানুৱাৰীলৈকে দেশজুৰি এই কাৰ্যসূচী ৰূপায়ণ কৰিব কংগ্ৰেছে নিউজ ডেস্ক ৰিপোৰ্ট अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।